মই যোৱা মাহত এখন নতুন গাড়ী কিনিছিলোঁ। সন্মানীয় ভিউৱাৰ্ছ তথা বন্ধু বান্ধৱী আৰু ছাত্ৰ ছাত্ৰীসকল, এই বাক্যটোক আমি অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিম। এই বাক্যটোক ইংৰাজীলৈ অনুবাদ কৰোঁতে আমি গ্ৰামাৰৰ লগত সামঞ্জস্য ৰাখি অনুবাদ কৰিম। পোনপ্ৰথমে বাক্যটোক ইংৰাজীলৈ অনুবাদ কৰোঁতে আমি লক্ষ্য কৰিব লাগিব যে বাক্যটো কোনটো টেন্সত আছে। আমাৰ টেন্সটো নিৰ্ণয় কৰিব লাগিব। আৰু টেন্স নিৰ্ণয় কৰিবলৈ আমি এই বাক্যত থকা ভাৰ্বটো বিচাৰিব লাগিব। ভাৰ্বটো কোনটো অৱস্থাত আছে, অতীতত কৰা বুজাইছে নে বৰ্তমানত কৰা বুজাইছে নে ভৱিষ্যতত কৰা বুজাইছে। যদি আমি ভাৰ্বৰ অৱস্থা গম পাওঁ তেতিয়া আমি ধৰিব পাৰিম যে বাক্যটো কোনটো টেন্সত আছে। সো এই বাক্যটোত ভাৰ্ব কোনটো? মই যোৱা মাহত এখন নতুন গাড়ী কিনিছিলোঁ। এই চাওক, কিনিছিলোঁ শব্দটো হৈছে ভাৰ্ব আৰু এই ভাৰ্বৰ শেষত এটা শব্দ আছে, অংশ আছে ছিলো। যদি অসমীয়া শব্দৰ শেষত ছিল, ছিলে, ছিলো এনেকে শব্দ থাকে তেতিয়াহ'লে এই ভাৰ্বটো অতীতত কৰা বুজায়। আৰু অতীতত কোনো কাম কৰা বুজালে বাক্যটো পাষ্ট টেন্সত হয়। তাৰ উপৰিও আৰু এটা শব্দ আছে যোৱা মাহত। যোৱা মাহত অৰ্থাৎ যি মাহটো আমাৰ গুচি গৈছে, পাৰ হৈ গৈছে, এই যোৱা মাহত চাইও আমি গম পাব পাৰোঁ যে বাক্যটো পাষ্ট টেন্সত আছিলে। এতিয়া আমি গম পালোঁ বাক্যটো পাষ্ট টেন্সত আছে। আৰু পাষ্ট টেন্সৰ চাৰিটা ভাগ আছে। তাৰ ভিতৰত প্ৰথম ভাগটো আছে পাষ্ট ইনডেফিনিট টেন্স আৰু এই বাক্যটো পাষ্ট ইনডেফিনিট টেন্স বা চিম্পল পাষ্টত আছে। এতিয়া আমাৰ চিম্পল পাষ্ট বা পাষ্ট ইনডেফিনিট টেন্সৰ ফৰ্মেশ্যনটো জানিব লাগিব। এই ফৰ্মেশ্যন হিচাপে আমি বাক্যটোক অনুবাদ কৰি যাম। এতিয়া পাষ্ট ইনডেফিনিট বা চিম্পল পাষ্টৰ ফৰ্মেশ্যনটো হৈছে সাবজেক্ট প্লাছ ভাৰ্ব টু অৰ্থাৎ ভাৰ্বৰ পাষ্ট ফৰ্ম প্লাছ অবজেক্ট। সাবজেক্ট প্লাছ ভাৰ্ব টু প্লাছ অবজেক্ট। ভাৰ্ব টু মিন ভাৰ্বৰ পাষ্ট ফৰ্ম। গতিকে আমি এই ফৰ্মেশ্যন হিচাপে আমি বাক্যটোক অনুবাদ কৰি যাম। সো প্ৰথমতে আমি সাবজেক্ট বহাম। এই বাক্যটোৰ সাবজেক্ট কোন? সাবজেক্ট আমি গম পাওঁ মই। এই মই শব্দটো হৈছে সাবজেক্ট। আৰু যদি আমি সাবজেক্ট চিনি নাপাওঁ তেতিয়া আমি সাবজেক্ট চিনাৰ এটা কৌশল হৈছে, এটা সহজ কৌশল হৈছে, এই বাক্যত থকা ভাৰ্বক যদি আমি কোন বা কাৰ এই শব্দ দুটা দি আমি প্ৰশ্ন কৰোঁ তেতিয়া উত্তৰত যি ওলাব সেয়া হৈছে সাবজেক্ট। এতিয়া মই যদি প্ৰশ্ন কৰোঁ কোনে কিনিছিল, তেতিয়া উত্তৰত ওলাব মই কিনিছিলোঁ। এই মইটো হৈছে সাবজেক্ট আৰু মইৰ ইংৰাজী হৈছে আই। এতিয়া সাবজেক্ট হ'ল, সাবজেক্টৰ পিছত আমি ভাৰ্বটো বহাম। কিনিছিলোঁ হৈছে ভাৰ্ব আৰু কিনিছিলোঁৰ ইংৰাজী হৈছে বাই আৰু বাইৰ ভাৰ্বটো হৈছে বট। এখন নতুন গাড়ী, আই বট এ নিউ কাৰ। আই বট এ নিউ কাৰ। কেতিয়া কিনিছিলোঁ? যোৱা মাহত। আই বট এ নিউ কাৰ লাষ্ট মান্থ। মই যোৱা মাহত এখন নতুন গাড়ী কিনিছিলোঁ। এই ইয়াত আৰু এটা শব্দ আছে, ইয়াত এটা এ লাগিছে, এখন। এখনৰ ইংৰাজী হৈছে এ আৰু এটো আমি গম পাওঁ কি হয়, আৰ্টিকল হয়। আমি জানো আৰ্টিকল তিনিটা, এ এন দা। সো ইয়াত এ হৈছে, এন কিয় নহ'ল এই বিষয়ে আমাৰ জানিব লাগিব। আই বট এ নিউ কাৰ, এন নিউ কাৰ নহ'ল কিয়? কাৰণ এই আৰ্টিকলৰ পিছত থকা শব্দটো চাওক, এই নিউ শব্দটো কনচনেণ্টেৰে আৰম্ভ হৈছে। তাৰ প্ৰথম শব্দটো হৈছে এন আৰু এন লেটাৰটো হৈছে কনচনেণ্ট। আৰু কোনো শব্দই কনচনেণ্টেৰে আৰম্ভ হ'লে অৰ্থাৎ শব্দৰ আৰম্ভণিতে কনচনেণ্ট থাকিলে আৰু তাৰ চাউণ্ডটো উচ্চাৰণটো ভাৱলৰ নিচিনা নহয় তেতিয়াহ'লে তাৰ আগত এ বহে। গতিকে তাৰ আগত এ বহিছে। আই বট এ নিউ কাৰ লাষ্ট মান্থ। মই যোৱা মাহত এখন নতুন গাড়ী কিনিছিলোঁ। সো মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি আগলৈ পঠিয়াই দিব। থেংক ইউ, চি ইউ এগেইন ইন নেক্সট ভিডিঅ'।